তাই ৰুম ৱাৰ্ড্ৰবটো খুলি কাপোৰ বিচাৰি ভাগৰি পৰিছে। কোনযোৰ পিন্ধিব? কৃষাণুৱে বা তাইক কি সাজত চাবলৈ বিচাৰিছে? অৱশেষত যেনিবা মেৰুণ ৰঙৰ কাপোৰ এযোৰ পিন্ধি তাই যাবলৈ ওলাই যাওঁতে দেৰিয়েই হ'ল। ইছ, ইফালে কৃষাণু চাগে ৰৈ আছে। তাই ভাবিলে, ইন্তেজাৰ কা ফল তো মিঠা হোতা হে। শেষত যেনিবা সিহঁতে ঠিক কৰি থোৱা ৰিজৰ্টখন তাই পালেগৈ। এজন ল'ৰা ওলাই আহি গীতালীক ৱেলকাম কৰিলে। তাই অলপ সময়ৰ বাবে ভাবিয়েই লৈছিল এইজনী হয়তো কৃষাণু। পিছে ৰিজৰ্টখনৰ হলত বহি থাকোঁতে নীলা ৰঙৰ চাৰ্ট পৰিধান কৰা মানুহ এজন সোমাই আহিল। আহি গীতালীক ক'লে, হাই গীতালী, তোমাৰ আহোঁতে কিবা অসুবিধা হৈছিল নেকি? মই কৃষাণু। প্ৰথমবাৰৰ বাবে কৃষাণুক দেখি তাই আচৰিত হ'ল। ইমান দিনে মনে মনে ভাল পোৱা মানুহজন এইজনেই নেকি? এইবোৰ ভাবি থাকোঁতে যেনিবা সৰু ল'ৰা এটাই বাস্কেট এটাত এসোপামান চকলেট আনি দিলেহি। তাই ক'লে, ন' থেংকছ। কৃষাণুৱে ক'লে, খাওক এটা। চকলেট খাই মেলি হোৱাৰ পাছত কৃষাণুৱে বুক কৰি থোৱা ৰেষ্টুৰাঁখন পালেগৈ। ইমান ধুনীয়াকৈ সজাইছিল সেইখন, ৰঙা গোলাপেৰে ভৰি আছিল। কৃষাণুৱে দূৰৈৰ পৰাই সকলোবোৰ চাই আছিল। কিদৰে গীতালী আনন্দত মতলীয়া হৈ পৰিছিল। হয়, গীতালী আৰু কৃষাণু প্ৰেমত পৰিল। দুয়োৱে সেউজীয়া ভাল পায়, পোহৰ ভাল পায়। অলপ দেৰিৰ পাছত কৃষাণুৱে হাতত এসোপা ৰঙা গোলাপ আনি গীতালীৰ ওচৰত থিয় দি কৈছিল, আই লাভ ইউ, উইল ইউ মেৰি মি? কথাখিনি শুনি গীতালীৰ ভৰিৰ তলৰ মাটিবোৰ নাইকিয়া হৈ যোৱা যেন লাগিছিল। তাই প্ৰথমতে একো মাত দিব নোৱাৰা হৈছিল। কঁপি কঁপি উঠা মাতেৰে তাই কৈছিল, য়েছ, আই লাভ ইউ টু। ইয়াৰ পাছতে দুয়োৱে ডিনাৰ কৰিলে। ইজনে সিজনলৈ অনা গিফ্ট কেইটা দিলে। গীতালীয়ে ঘৰত গৈ গিফ্টটো খুলি চালে আৰু দেখিলে এটা ধুনীয়া টেডি বিয়াৰ, এখন প্ৰেমপত্ৰ। গীতালীৰ চিঠিখন পঢ়িবলৈ অৱশ্যে অলপ অসুবিধা হৈছিল, কাৰণ তাই অসমীয়া ভালকৈ পঢ়িব নাজানে। কিন্তু তথাপিতো চিঠিখন পঢ়িয়েই তাই টোপনি গৈছিল। মাজৰাতি গীতালী সাৰ পাই বেডৰুমৰ লাইটটো অফ কৰিবলৈ হাত মেলিছিলহে বিচনাৰ কাষত থকা ৱাইন বটল এটা তাইৰ হাতত লাগিয়েই পকাত পৰি ভাগি পৰিছিল। তাই আজি ইমান হুঁচত নাই, কাৰণ তাইৰ হাজবেণ্ড অতনু শইকীয়াৰ লগত পাৰ্টি কৰিছিল। ড্ৰিংকছ পাৰ্টি।